वेलकम टू माय चैनल मोर जोस्ट आज कम আছে कारण मैं बहुत मानुवर মাজত আছো আৰু বেছি কিছু হইব লাজ লাগে সো মোৰ নতুন এটা ব্লগলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আছো এটা বেলেগ স্থানত তো আপোনালোকে ফিল ভিডিওটো চাই দিব তেতিয়া গম পাব সো ষ্টে টিউন It's 5:30 and it's time to wake up. और আপোনালোকে বাহিৰত চাওক কি আন্ধাৰ হৈ আছে এটা মানুহ নাই আৰু মই উঠি গলো আমি কৰবালে যাম এতিয়া সেইকাৰণে ইমান ৰাতিপুৱা উঠিছো ক'ত যাম আপোনালোকে ভিডিওটো চাই দাও এটা লাইক গ্ৰ্যান্ড পিকনিক এটালৈ যাই আছো ক'ত যাম আপোনালোকে ভিডিওটো চালে নিশ্চয়কৈ গম পাব তো ভিডিওটো চাই থাকক এই পিকনিকটোৰ কাৰণে মই বহুত দিনৰ পৰা ওয়েট কৰি আছিলো বহুত দিনৰ পৰা একচুয়ালি আৰু আজি আহি গল সেই দিনটো আই এম very excited সো ভিডিওটো ভালকৈ ষ্টাৰ্ট কৰা মই গা পা ধুই আহো and guys we are almost ready to go আৰু দেখিব পাৰিব এতিয়া কুঁৱলী পৰি আছে এনেকৈ ধোৱা ধোৱা হৈ আছে চাৰিও পানী কিন্তু তেতিয়াতকৈ বহুত পোহৰ হৈছে ৰাতিপুৱা উঠাৰ লগে কেনেকুৱা আন্ধাৰ হৈ আছিলে সো এতিয়া পোহৰ হৈছে বাৰু অকণমান আৰু আমি এতিয়া যাওঁ বাছত কুকুৰ এটা আহি আছে হেল্ল' ডগু সো বলক তো অলপ আমি পিকনিক যাই আছোঁ যিটোৰ কাৰণে আমি বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ তো তোমাৰ এতিয়া কেনেকুৱা লাগিছে Boy, boy. Oh, mau kita help kau thoda tu macam mana tu? Bahirat kiman basic koli, apna lagi dekhibo parise kiman basic koli. Aru student life ekbar pisot, ane degree complete kora pisot. Aji jaga first time kiman rati ko pisot. কিমান ঠাণ্ডাত থাকো সেইটো মানে বহুত ডাঙৰ এটা এক্সপেৰিয়েন্স বুলি ক'ব লাগিব কাশ মানে এনেকৈ পৰা আহি পাই গ'লো আৰু এতিয়া আমাৰ বাকীখিনি যাত্ৰা হ'ব বাছত চ' আমি জাষ্ট মেজিকৰ পৰা নামিলোঁ আৰু এতিয়া আমি বাছত যাম গোটেই বাছ খালী আমি মানুহ গৈ আছোঁ পাই গেল আমি guys we have finally reached our my favorite place from childhood মোৰ মামা আইতাৰ ঘৰ just আমি আহি পাই গলো I'm so excited আহি পাই গলো खुशी देख रहे हो आप लोग मामा इतार घर आहार माने खुशी आमार ভিডিও তো কন্টিনিউ হৈ থাকিব আপোনালোকে চাই থাকক ললো এতিয়া নাম এই কি ভাগৱত ঘূৰাব ৰাস্তাত তাৰ কাৰণে সবে ৰেডি হৈ গ'ল
এতিয়া জয়হৰি পিঠাৰ থানত হিমাশ্ৰী মেধি ইউটিউব ব্লগাৰ হয় নতুনকৈ আৰু এতিয়া যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি আছে চেনেলটো ছাবস্ক্ৰাইব कौन है ये लोग कहाँ से आते हैं সো আমি আহিলোঁ জয়হৰি পিঠাৰ থান আপোনালোকে যদি আহিব বিচাৰে এই মন্দিৰটোত আহিব পাৰে ইয়াৰ বহুতো মান্যতা আছে সো এইখন আছে আপোনাৰ বালিৰ হাতীকুছিত তো আপোনালোকে যদি আহিব পাৰে নিশ্চয়কৈ আহক ইয়াতে মন্দিৰটো ভিজিট কৰক আৰু যিকোনো মন্দিৰেই হওক মাঘৰ 1 তাৰিখ হওক জানুৱাৰী 1 তাৰিখ হওক ভিজিট কৰি সঁচাকৈ বহুত ভাল লাগে সো আমিও আহিছোঁ বাৰু ৰ'ব মই আপোনালোকক ভিতৰখনো দেখাই আছোঁ মন্দিৰটোৰ ভিতৰত আৰু এয়া দেখিব পাৰিছে মানুহৰ ভিৰ অবভিয়াছলি অকণমান ৰিস্কি হয় এনেকুৱা টাইমত কৰোণাৰ টাইমত এনেকৈ অহাটো কিন্তু বহুত মন আছিলে মন্দিৰটোলৈ অহা সো আহিলোঁ আৰু যিমানখিনি বাৰু প্ৰিকশ্যনছ লৈছোঁ আৰু লগতে মই আপোনালোকক দেখাই আছোঁ ইপিনে আছে গৰখীয়া সেৱা হৈ কিনে মানে সৰু সৰু ল'ৰাবিলাকক গৰখীয়া অৰ্থাৎ শ্ৰীকৃষ্ণ সজাই কিনে এনেকৈ মানুহে ফল মূল চকলেটছ বা এনেকৈ সৰু সৰু পইচা কিছুমান দিয়ে আৰু সেৱা কৰে তাৰপিছতে ইয়াতে এটা কৃষ্ণ আছে দেখিবলৈ পাৰিছে আৰু ইপিনে চাহৰ যোগান দিয়া হৈছে চাহ বিস্কিটছ এনেকৈ দিয়া হৈছে আৰু দেখিব পাৰিছে মানুহ ইয়াতে আমি কাজিনছবোৰ আহিছোঁ আজি গোটেইকেইটা ইয়াতে সেৱা কৰিবলৈ আজিৰ দিনটোত সো আজি আমি যিটো মন্দিৰত আহিছোঁ জয়হৰি পিঠাৰ থান বুলি কয় এইখনত এই মন্দিৰটোৰ বহুত মান্যতা আছে আজি মাঘৰ 1 তাৰিখৰ এই দিনটোত ইয়াতে বহুত মানুহ আহে বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু ইয়াতে সেৱা কৰে আপোনালোকে ভইচ নিশ্চয় শুনা পাইছে মোৰ বহুত মানুহে আহি ইয়াতে সেৱা কৰে আৰু কয় যে ইয়াতে আজিৰ দিনটোত বা যিকোনো সময়তে যি উইশ কৰা হয় সেইটো পূৰণ হয় যদি নিজে শুদ্ধ মনেৰে আহি ইয়াতে ভগৱানক সেৱা কৰে ইয়াতে সকলোৰে মান্যতা পূৰণ হয় বুলি কয় আমাৰ মন্দিৰ ভ্ৰমণ হৈ গ'ল কমপ্লিট আৰু আমি এতিয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা সো ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি সো মন্দিৰ দৰ্শনটো হৈ গ'ল গাইজ আৰু এতিয়া আমি ঘৰলৈকে যাওঁ ঘৰত আমাৰ কাৰণে বহুত কিবা কিবি প্ৰগ্ৰামে চাগে ৱেইট কৰি আছে ভিডিঅ'টো মই এইখিনিতে খতম কৰিলোঁ দেখাবলগীয়াতো বহুত আছে আজিৰ আৰু বহুত কিবা কিবি প্ৰগ্ৰাম আছে কিন্তু ইমান দীঘলীয়া আৰু ভিডিঅ'টো নকৰোঁ যদি পাৰোঁ মই নিশ্চয় বাই বাই টাটা যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব